হে গাইজ, আপুনি যদি জীৱনত কিবা এটা কৰিম বুলি ভাবিছে বা কিবা এটা কৰি পিনি বহুত ডাঙৰ মানুহ হ'ম বুলি ভাবিছে বা বহুত ছাকচেছফুল মানুহ হ'ম বুলি ভাবিছে, তেতিয়াহ'লে মই আপোনালোকক এটা টিপছ দিম। আৰু সেই টিপছটো যদি আপোনালোকে ফ'ল' কৰে, তেতিয়াহ'লে আপুনি বহুত ডাঙৰ ডাঙৰ মানুহ বনি যাব। তো টিপছ নাম্বাৰ 1, নিজে মই ছাকচেছ হোৱা নাই, মই নিজেই এই ডাঙৰ মানুহ হ'ব পৰা নাই, তহঁতৰ টিপছ লাগে। তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আৰু মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰিয়েকশ্যন ষ্টাৰ 20। তো আজি ভিডিঅ'টো বৰ খাটেৰা হ'ব। খাটেৰা মানে এনেকুৱা খাটেৰা, মই নিজেই নাজানো কেনেকুৱা খাটেৰা হ'ব, কিন্তু মোৰ দিল ঠাক 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 কৰি আছে। আৰু মোৰ এইফালে থাক লাইফ লগাই ল'লোঁ। তো আপোনালোকে চাৰিওফালে দেখিব পাৰিছে, জংঘল 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 জংঘলত মই অকলে মংগল। এইটো লেটেষ্ট নিউজ কৰি আছোঁ আৰু এইফালে থাক আবে চালোঁ, এইফালে থাক লাইফ চশমা লগাই পিনি মই ভিডিঅ' বনাই আছোঁ। আৰু অকলে এনেকুৱা এটা জেগাত আহিছোঁ, মানে মই কৈছোঁ ন আপোনালোকক, এনেকুৱা এটা জেগাত আহিছোঁ, সেই জেগাটোত মানে ভূতৰ ঘৰ বুলি কয়, ভূতৰ ঘৰ বা ভূতৰ বাংলা বুলি ক'লেও বেয়া নহয়। চব মানুহে কয়, কিন্তু ভয় কৰে। মই কিন্তু বাট অকলে আহিছোঁ তাত ৰাজত্ব কৰিবলৈ। কেনেকুৱানো ঘৰটো, কি কথা, কি বতৰা, বাট জংঘলে মাজে মাজে গৈ আছোঁ মংগল কৰি পেলাই দেখিব পাৰিছে। মই সেইফালেদি আহিছিলোঁ, সেইফালেদি তাৰপিছত তলেদি উঠি আহিছিলোঁ। বাট এনেকৈ উঠি আহি পিনি এইফালে আহিছোঁ। তো বাট এইফালে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু ষ্টাৰ্ট কৰি পিনি মোৰ মানে এনেকুৱা দিল ঢাক 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 কৰি আছে। সেইটো একো নহয়, বাট আপোনালোকক অলপ ভয় খুৱাই দিছোঁ। আৰু ইয়াতকৈ মানে খাটাৰা হ'বলৈ গৈছে। এইফালে দেখিব পাৰিছে জংঘল, আৰু ইমান জংঘল, জোক ওলাব পাৰে, পোক ওলাব পাৰে, মই নাজানো। বাট মই অলপ ছাইডেদি যাম, নহ'লে মোৰ লগত বহুত খাটাৰা হৈ যাবলৈ পায়। খাটাৰা মানে এনেকুৱা খাটাৰা মই নিজেই নাজানো দেই। তো আপোনালোকে এনেকুৱা যদি ভিডিঅ' চাই থাকিব বিচাৰে মোৰ ইউটিউব চেনেলটো, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো কেনেকুৱা হৈছে দেই। এইটো দেখিব পাইছে, মই খোজ দিছোঁ দেখিছে। অ' মাই গড, কি হ'ব পাৰে পাত্তা নাই। মই কি ক'ম আৰু, कुछ नहीं है अभी। পোক এজনী বজালে কিহে দিলে সাপেও খুটিব পাৰে, পাত্তা নাই। মোক যদি বিচাৰি নাপায় কোনোবা ঘৰৰ মানুহ, তেতিয়াহ'লে মই আপোনালোকক ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ। সেই লিংকটো আপোনালোকে ফ'ল' কৰিলে মোক জানিব পাৰিব মই ক'ত আছোঁ। তো ফাইনেলি ঘৰটোত পাই গ'লোহি, ভূতৰ বাংলা। আপোনালোকে দেখিব পাৰিছে, এইফালে বেকগ্ৰাউণ্ডত দেখাই দিছোঁ। অ' মাই গড, অকলে এইফালে দেখিব পাৰিছে, দেখিছে এখন লতা। অলপ বেকগ্ৰাউণ্ডটো দেখাইছোঁ মই, অলপ বেকগ্ৰাউণ্ডৰ পিছফালে মানে এইবিলাক পিছফাল মানে ঘৰটো বাহিৰৰ ফালৰ পৰা দেখাইছোঁ। বাট যদিহে মোৰ কিবা এটা হৈ যায় বা মই মৰি যাওঁ, তেতিয়াহ'লে ফুল দায়িত্ব আপোনালোকৰ বাবেহে মই এনেকুৱা ভিডিঅ' বনাবলৈ আহিছোঁ। খাটাৰা ভিডিঅ'। আপোনালোকৰ কি ঘণ্টা ভিডিঅ' বনাইছোঁ, সেইকাৰণে বা ঘণ্টা কি লিমিটত বনাম, মিনিটত বনাম, ঘণ্টা ভিডিঅ' নবনাওঁ। মই ভাল ভিডিঅ' বনাওঁ, আপোনালোকে মৰম নিদিয়ে। বাট মোৰ দিল ঢাক ঢাক, বেছি জোৰকৈ ক'লে ভূতো ওলাই আহিব পাৰে। बस हवा निकल गई। চশমাযোৰ অকণমান লগাই লওঁ, কাৰণ এই চশমাযোৰ লগালে মোৰ এনেকুৱা এটা পাৱাৰ আহে, পাৱাৰ মানে ক'বলৈ বাকী নাই, নেক্সট লেভেলৰ পাৱাৰ আহে, ধুই পেলাম। বাট জানে মই কিমান ধুব পৰা মানুহ। হাতখন বিষাই গৈছে, এখন হাতে মই অলপ কেমেৰাটো ধৰি লৈছোঁ, নহ'বা ঘোচা চোচা মাৰিবলৈ মানে বেয়া হৈ যায় আৰু। বাট আপোনালোকে জানে মই কিমান দিলদাৰ মানুহ, সাহসীয়া মানুহ, জানে নাজানে বাৰু? কিন্তু এতিয়াহে ভয় লাগিছে। কৈ না হাৰ কা আগে জিদ হতা হে, দৌৰ কা আগে ভগৱান হতা হে। চলো লেটছ গ'। বাহিৰৰ ফালৰ পৰা দেখা লৈ মই এইফালে দেখিব পাইছে, এইটো ঘৰ। এইটো কি? মা কি এইটো? কৈ না, মই আৰু এটা বস্তু লৈ আনিছোঁ আপোনালোকক, দেখাই আছোঁ ৰ'ব 1 মিনিট। এইটো
এইটো ভিডিঅ' বনাই ষ্টেণ্ড বুলি কয় বা এইটো কিবা বুলি কয় আপোনালোকে জানে দেখুৱাই দিলোঁ আপোনালোকক কিবা হ'লে এইটোৱে মাৰিম মাথাত ঠামকৈ अल्लाह माफ करे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे তো গাইজ ফাইনেলি ঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ ঘৰটো কেনেকুৱা হ'ব বা পাত্তা নাই নাজানো ঘৰত এইটো কি হয় এইটো গেছৰ কিবা হয় কিবা কিবি মই অকলে আহিছোঁ আপোনালোকে চাব পাৰিছে মোৰ লগত কোনো নাই কিন্তু বাট মোৰ ভয় লাগি আছে দেই দিল ঢাক 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 কৰিছে এতিয়ালৈকে বাট সেইটো একো হোৱা নাই ষ্টাৰ্টিংটোত যদি ইমান ভয় কৰিলে কি হ'ব সঞ্জীৱ সাহস খান দেই সেইটো তোমাৰ কাঁহীবাতি ধোৱা কিবা ৱাশ্বিং কিবা এনেকুৱা কিবা এটা আছিলে আৰু এঙা বুলি কয় এইফালে চৌকা এইটো পাইপ বাট ৰুমটো কিন্তু এতিয়া লক দেখিছোঁ মই বাট কি হয় নাজানো এইফালে পৰি আছে জাহা তাহা বছৰে দিন হৈ গ'ল বন্ধ হৈছে ৰুমটো বাট এইফালে কাৰেণ্টৰ ৱাও আছে বেছি বছৰ হোৱা নাই ওলাইছে এখন কাৰেণ্টৰ বৰ্ড তাৰপিছত আপোনালোকৰ এটা বস্তু দেখুৱাম দেই কেনেকুৱা বস্তু এইটো কি লিখা আছে ROBI মতলব ৰবি ओके रवि ये कौन सा कॉन्टैक्ट नंबर है भाई 8119684451 क्या लिखा है बॉबी ये टॉलय फूट है हाँ ये बंगाली होगा लगता है बंगाली हाँ ये तो बंगाली हो पाए बंगाली रटोर तल फुट থাকে আৰু আমাৰ ৰটো পেট কটা ৰ এইটো ৰ হৈছে বঙালী ৰ অঁ ৰবি এইটো কি লিখিলে বাৰ হ'ব ৰবিবাৰ এই क्या लिखा है पता नहीं हाँ মই আপোনালোকক মজা দিব বিচাৰোঁ এনেকুৱা মজা দিব বিচাৰোঁ যাতে আপুনি মুটিলে মুট ওলায় তো বাট বেয়া চা নাপাব চৰি হা এই চশমাযোৰ কিয় লগাইছোঁ জানে আপোনালোকে কাৰণ এই লাইটটো মোৰ চকুত ডাইৰেক্ট পৰে এই কেনেবা এইটো চেফটি অলপ লগাই লৈছোঁ আৰু কোনোবাই নাভাবিব যে মই লেভেলত আছোঁ বুলি অ' মাই গড বহুতে কথা শুনিছোঁ কি মাক মই ধৰিব পৰা নাই কণ্ট্ৰল আকৌ দেখাব লাগিব এফালে কৃষ্ণ হেই দেৱী কৃষ্ণ তেখেত আছে যদি মোৰ একো নাই লৈ যাব লাগিব হাতত নহবা একো নাই তুমি আছা যদি প্ৰভু হে দয়াময় হে প্ৰভু হে বসুদেৱ কৃষ্ণই নমো নমঃ মোক বচাবা আৰু এটা বস্তু দেখিছোঁ খুলি যা চিম এই গিলাচকেইটা লৈ যাওঁ নি বাৰু নাই নিনো ভূতে ড্ৰিংকিং কৰিব পাৰে তে স্মকিং কৰিব পাৰে মই স্মকিং নকওঁ মোক নালাগে শংকৰ ছুপাৰ পাৱাৰ অ'কে শংকৰ ছুপাৰ পাৱাৰ শংকৰ মানে আমাৰ সেইটো কি হৈছে হনুমান বাবা জয় লা 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 আপোনালোকে দেখিব পাইছে সেইখনেই দৰ্জাখন আছিলে যোনখন বাহিৰৰ ফালে বন্ধ হৈ আছিলে আৰু এইফালে ৱাছবিলাক এনেকুৱা হৈ আছে মই নিজেই নাজানো কাৰণ বহুত বছৰ হোৱা নাই মানে দেই বহুত বছৰ মানে কিন্তু মোৰ কিন্তু ধক কোনে ধৰিলে পিছফালে মোক কোনে ধৰিলে পিছফালে মোক ধুম আছে যদি ওলাই না তই ধুম আছে যদি ওলাই হা মাৰ দুধ খাইছিলি যদি মতলব মাৰ গাখীৰ খাইছিলি যদি ওলাই
মই ক'ব লাগিব ল'ৰাটোক অকলে অকলে বাই সেইটো মোৰ চাহটো মানে এইটো মোৰ চাহটো এইটো টেষ্ট খোৱাটো লিখা টমাটো চাউচ 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 চেচ তো গাইজ এইটো কি বস্তু বে তো মই পইচাটো এনেকুৱা এটকীয়া পইচা মই আজিলৈকে দেখা নাই হা এনেকুৱা ডবল কাটি গৈ এনেকুৱা এটকীয়া পইচা দেখা নাই মই ক'ৰ পৰা আহিব কি खबर ভালনে तुम्हारा भाई बहुत एक्टिंग वाला आदमी है हाँ एक्टिंग करने वाला आदमी ऐसे मत सोचने का काम हार जाएगा मेरा काम सक्सेस সফলতা হৈ যাব ইংলিছ নুফুটে মা এইটো টিভি ইয়াত এই টিভিটো দেখি যাব লাগে এই টিভিটো তোমাৰ কি হয় ইয়াত এইফালে ভূতৰ ফিল্ম চলে আৰু এইফালে ৰজাটো বহি পিনি চাই থাকে নাই জলদি যাব লাগে মই এবাৰ মোৰ পাৰ কান্দনা খানা কি বকিছোঁ পাতা নাই তো আপোনালোকৰ এটা মই খাটাৰা বস্তু দেখাব লৈছোঁ বস্তুটোৰ নাম হৈছে লেটিন এইটো বাথৰুম ইমান দামী বাথৰুম মাৰ কাম ভূতলে বনাই দিছে এইটো বহি হাগক মোক উঠি হাগক এইটো আপোনালোকৰ কথা বাট অকলে এনেকুৱা ঘৰলৈ নাহিব বহুত ডেঞ্জাৰাছ হ'ব পাৰে এইটো কথা কৈ দিছোঁ আপোনালোকে নাহিব অকলে আপোনালোকে জানে দেখোন মই দিগদাৰ মানুহ সেইকাৰণে মই অকলে আহিছোঁ ভিডিঅ' বনাবলৈ মোৰ লগত কোনো নাই বাট আপোনালোকে এইটো কাম কেতিয়াও নকৰিব বি কেয়াৰফুল আপোনালোকৰ যি হৈ যাব পাৰে দেই অ'কে এইটো নাভাবিব যে মই ভিডিঅ'ৰ কাৰণে যি কৰোঁ যি নহয় কিবা এটা আপোনালোকক শিকাই আছোঁ কিবা এটা আপোনালোকক বুজক লাষ্টত ক'ম অ'কে মোৰতো বাথৰুমত গ'লোঁ এফালে আছে এফালে বহুত ধুনীয়া ঘৰ দেই ভূতৰ বাংলা ভিডিঅ'টো বহুত লাম্বা হৈ গৈ আছে তথাপিও একো নাই তো গাইজ এইফালে কি আছে দেই এইটো কি হৈ আছে হা এক মিনিট অকণমান জুম কৰি দেখা মই নাযাওঁ মোৰ ভয় লাগিছে দেখি বস্তু জুম কৰি দেখা যাব মই এইটো কি বস্তু কেমেৰাটো কি হৈছে খোলা আছে মাই গড কুকুৰ মৰি আছে কুকুৰ মৰি আছে ৱা কেমেৰাটো কি হৈছে আচ্ছা হাতখন দেখাই আছে কুকুৰটো মৰি আছে মাই গড গাইজ দেখিলে আপোনালোকক মই ৰিয়েলি কৈছোঁ ঘামত কৈছোঁ তেৰি মাল চাৰা কি হ'বলৈ গৈ আছে মই নিজেই নাজানো মা কি হ'ব দিলে কইনা আৰু নাযাওঁ মই দেই হ'ব কেলা মাকা তো গাইজ আজি ভিডিঅ'টো এনেকুৱাই আছিলে কেতিয়াও আপোনালোকে বিশ্বাস নকৰিব ফেচবুকত মেছেজ কৰি মাল পঠোৱা আৰু ইউটিউবত থাম্বনেইল চাই ভিডিঅ' চোৱা একেই কথা দেই এইটো বিশ্বাস নকৰিব আপোনালোকে কোনটো কি হ'ব পাৰে পাত্তা নাই কিন্তু আপোনালোকে থাম্বনেইলখন চাই পিনে নিশ্চয় মোৰ ভিডিঅ'টোলৈ ৱেইট কৰি আছিলে কিবা এটা বহুত খাটাৰা হ'ব বুলি কিন্তু সেইটো নহয় অন্ধবিশ্বাস কথা আপোনালোকে বিশ্বাস নকৰিব দেই কাৰণ এইবিলাক ভূত কিবাকিবি জন্তু এইবিলাক কিবাকিবি কোনো একো নাথাকে জন্তু থাকে কিন্তু ভূত চুত এইবিলাক একো নাথাকে আপোনালোকে বিশ্বাস নকৰিব এইবিলাক আপোনালোকে ভয় ইয়াত থৈ ল'ম ভুৱা হাতখন আৰাম বিষাইছে পায় জীৱনত ভয় নকৰিব ভয় কৰিলে আপোনালোকে ডাউনত হৈ যাব
আৰু বেলেগৰ কথা শুনি পিনি আপুনি যোনটো কাম কৰি আছে সেইটো কাম বাদ নিদিব আপুনি আগলৈ গৈ থাকক আগবাঢ়ি গৈ থাকক যোনটো আপোনাক এইবিলাক খেলি মেলি কথা কৈ থাকে তো আমুক কৈছ তামুক না কোৱা কি বা কৈছ আল্টু ফাল্টু ভিডিঅ' কিবা কিবি কাম কৰি আছ সেইবিলাক কৈ থাকিলে আপোনাৰ বেকগ্ৰাউণ্ডত বহুত মিউজিক আহিব বেকগ্ৰাউণ্ডৰ মিউজিকবিলাক কপিৰাইট লাগে আপুনি জানে যি টি বেকগ্ৰাউণ্ড লগালে কিছুমান কথা শুনিব লাগে কিছুমান কথা নুশুনিবও লাগে দেই এই যোনবিলাক শুনিব নালাগে কথা সেইবিলাক নুশুনি পিনি আপুনি নিজৰ কামত ফ'কাছ কৰক আৰু অকণমান আগলৈ যাব পাৰিব অকণমান মানে বহুত আগলৈ যাব পাৰিব আগুৱাই যাব পাৰিব আপুনি কাৰণ তেওঁ আপোনাক ডাউন দিয়াত বহুত মানে হেৰি কৰি থাকিব ডাউন বহুতেই দিব আপোনাক কিন্তু ডাউনৰ লগত ওপৰলৈ যোৱাটোহে মেইন কথা দেই আৰু যোনটো আপোনাক পেক হাঁহৰ নিচিনা বকি থাকে বা তই আমুক কৈছ তামুক কৈছ এইটো কৈছ সেইটো কৈছ এইবিলাক বকি থাকে ন সেইটো মানুহে আপোনাক চেলুট কৰিব আৰু আপোনাৰ আগত ওলাবলৈ লাজ কৰিব এদিন সেই দিনটো অপেক্ষা কৰক তো আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে যদিহে ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব সকলো কৰিব ইমান এতিয়াও ভয় লাগিছে সকলো কৰি দিব তো আকৌ এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিলৈ এতিয়ালৈ এৰিছোঁ বাই সুখত থাকক সংহাই থাকক জয় হিন্দ জয় অসম টাটা বাই বাই চি ইউ এগেইন